হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ ওচৰলৈ বেঙেনা আৰু কণীৰ এটা বহুতেই টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চাব বুলি। আহকচোন চাওঁ। তেনেহ'লে মই এই ৰেচিপিবিধ বনাবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ল। মই বেঙেনা লৈছোঁ এটা, সৰু সৰুকৈ কাটি লৈছোঁ এনেদৰে গোল গোলকৈ, আৰু মই মাজেৰে ফালি এনেকৈ লৈছোঁ। আৰু এনেকৈ ল'লে ভাল হয় ৰেচিপিটো বনাবলৈ। আৰু এটা বিলাহী লৈছোঁ সৰু সৰুকৈ কাটি, কেঁচা জলকীয়া লৈছোঁ দুটা, এটা ডাঙৰ চাইজৰ পিঁয়াজ, আদা নহৰু পেষ্ট, আৰু জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ, হালধি গুড়ি, ৰেড চিলি পাউডাৰ, এইখিনি লৈ লৈছোঁ মই বাতি এটাত। আৰু মই এখন পেন বহাই দিছিলোঁ। এতিয়া মই ইয়াতে মিঠাতেল দি দিলোঁ। বেঙেনাখিনি মই ফ্ৰাই কৰি ল'ম। ইয়াতে তেলখিনি ভালদৰে গৰম হ'ব দিছোঁ। তাৰপিছত মই বেঙেনাখিনি এপিচ এপিচকৈ দি দিছোঁ ইয়াতে। গোটেইখিনি বেঙেনা মই এড কৰি দিছোঁ, আৰু আধা চামুচ হালধি পাউডাৰ দিছোঁ, আৰু আধা চামুচ মই নিমখ এড কৰিছোঁ। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই দিম লাহে লাহেকৈ। আৰু বেঙেনাখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম ভালদৰে। এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এইখিনি মই এতিয়া 5 মিনিটমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে ঢাকনিখন মাৰি কিনে ৰাখি দিম 5 মিনিটমান সময়। ভালদৰে সিজিব বেঙেনাখিনি। আৰু মই 5 মিনিট পিছত ঢাকনিখন আঁতৰাই দিছোঁ। এতিয়া মোৰ বেঙেনাখিনি প্ৰায় ফ্ৰাই হৈ গৈছে। এতিয়া মই প্লেট এখনত নমাই ল'ম এইখিনি। মই নমাই লৈছোঁ। এতিয়া মই এইখিনি তেলতে আৰু অকণমান তেল দি দিছোঁ। আৰু এতিয়া মই ইয়াতে জিৰা দি দিম। গোটা জিৰা এচামুচ দি দিছোঁ। আৰু জিৰাখিনি ভালদৰে ফুটিব দিব। তাৰপিছত মই এতিয়া ইয়াতে শুকান জলকীয়া এটা দি দিছোঁ। জলকীয়াটো দি কিনে ভালদৰে অকণমান সময় ভাজিব দিছোঁ। আৰু মই এতিয়া ইয়াতে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰাকৈ ভাজি ল'ম মই। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ এবাৰ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগিব ৰঙচুৱাকৈ। আৰু এতিয়া মই এইখিনি লৰাই আছোঁ অলপ টাইম। পিঁয়াজখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টটো দি দিছোঁ, আৰু ভালদৰে লৰাই দিম এইখিনি। ভালদৰে যাতে আদা নহৰুৰ কেঁচা গোন্ধটো যায় সিমানটোলৈ ভাজি ল'ম। আৰু এইখিনি মই এতিয়া লৰাই আছোঁ। মই ইয়াতে বিলাহীটো মই মিক্সাৰ জাৰত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছিলোঁ, আৰু এইখিনি মই এড কৰি দি দিছোঁ। আৰু ভালদৰে লৰাই দিছোঁ যাতে গোটেইখিনি একলগ হৈ যায়। তাৰপিছত মই এইখিনি আকৌ অকণমান টাইম ঢাকনিখন মাৰি এইখিনি 5 মিনিটমান সময় ৰাখি দিম। এতিয়া মই 5 মিনিটমান পিছত মই ঢাকনিখন আঁতৰাই ল'লোঁ। আৰু দেখিছেনে বিলাহীখিনি ভালদৰে ভজা গৈছে। আৰু মই এতিয়া শুকান মছলাখিনি ইয়াতে এড কৰিছোঁ, আৰু ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ। মই আগতীয়াকৈ নিমখ লৈছিলোঁ, তাৰ কাৰণে এতিয়া অলপ কমকৈ লৈছোঁ। আৰু এইখিনি ভালদৰে মিহলি কৰি দিছোঁ। এতিয়া মই ইয়াতে বইল কৰি লোৱা কণী দুটা দি দিছোঁ, আৰু অকণমান কাটি দিছোঁ। আৰু মই ভালদৰে এইখিনি মিহলি কৰি দিছোঁ। এনেদৰে এবিধ ৰেচিপি বনালে খুবেই টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মই ফ্ৰাই কৰি লোৱা বেঙেনাখিনি এপিচ এপিচকৈ ইয়াতে এড কৰি দি দিছোঁ লাহে লাহে। তেতিয়াহ'লে বেঙেনা আৰু ভালদৰে লৰাই দিব যাতে বেঙেনাখিনি ভাগি নাযায়। এইদৰে মই লৰাই লৈছোঁ ভালদৰে মিহলি কৰি। এইখিনি ভালদৰে মই লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে অকণমান পানী এড কৰিম। আৰু পানী বেছি দিব নালাগে, অকণমান নামাত্ৰ পানী দিলেই হ'ব, যাতে মছলাখিনি ভালকৈ ভাজ খায় আৰু বেঙেনাখিনিৰ লগত মছলাখিনি সোমাই যায় ভিতৰত। তেতিয়াহ'লে খুবেই টেষ্টি হ'ব বেঙেনাখিনিৰ ভিতৰত মছলা সোমালে।
আৰু এতিয়া মই এইখিনি 5 মিনিটমানৰ কাৰণে ঢাকি দিম। আৰু মই কেঁচা জলকীয়া 2টা লৈছোঁ। এনেদৰে কেঁচা জলকীয়া দিলে গোন্ধটো খুবেই ধুনীয়া দিয়ে আৰু খাবলৈ খুবেই টেষ্টি হয়। আৰু মই অকণমান গৰম মছলা এড কৰিছোঁ ইয়াতে। আৰু এতিয়া ঢাকনিখন মাৰি ৰাখি দিম। 5-6 মিনিটমানৰ কাৰণে ৰাখি দিছোঁ। আৰু এতিয়া মই ঢাকনিখন আঁতৰাই দি এতিয়া দেখিছেনে পানীখিনিও শুকাইছে আৰু গ্ৰেভিটো খুবেই ধুনীয়া হৈছে। আৰু বেঙেনাখিনিও ভালদৰে সিজিছে, কণীখিনিৰ ভিতৰত মছলাখিনি ভালদৰে লাগি গৈছে। আৰু এতিয়া আমাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈছে। আৰু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন। আৰু মই এতিয়া এটা বাটিত ছাৰ্ভ কৰি লৈ ল'ম। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।